সদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুৱাহি এই মাকচকলাই ঘৰখনত থাকিলে কিবা বেয়াকে বল লাগছি আই। এই ডাউনা ৰ'দটোত ধৰি ওলাইও যাব নোৱাৰি। মোবাইলটো টিপি ফেচবুক ইনষ্টাগ্ৰাম কৰিলেনো কি হ'ব? কোনো এটা এপত হাই বুলি মেছেজে নাহে। হে ভগৱান, কিবা এটা কৰিবে, মোৰ দেখি অলপ চাবা ওপৰ পাল্লা। যি আছে ইনষ্টাটোৱে অলপ খোলো ৰখ। হাও মাৰকছে নি ইনষ্টাটো 3টা এপত মেছেজ আয়, ডিপ্লিনে দেখা কোনিয়াই। প্ৰফাইলটো খুলি যাওঁ ৰখ, মাৰকছে নি কি হয় দেখা যাব। হাও প্ৰোমেক্স লেভেলৰ ৰাখবি, আইফোন 13 প্ৰোমেক্সৰ নিচিনাই। এক পতাবা পাৰলেও কামত দিলে আকৌ। যি আছে এটা মেছেজ দি দিলো, হাই হেল্ল' কি খবৰ জান। হাও মাৰকছে নি ৰিপ্লাইও দিছে দেখোন, ভাল তোমাৰ। এইক অলপ চেনিয়ে মাৰো ৰখ। মোৰো ভালে দে, তোমাৰ কি? হেল্ল' দীপলিনা, কোৱা কি কৰি আছ? খবৰ ভাল না? ভাত খালা? জান খবৰ ভালে দে মোৰ, এই মাত্ৰ ভাত খালো। মুনু, তোমাৰ দৰে যে এটা আল্ট্ৰা প্ৰোমেক্স লেভেলৰ আপে মোৰ লগত পাতবে মই ভাবাই নাছিলো হা। কি কোৱা হে? মই ইমান থগ নহয় দে, তোমাৰ যি চুলি মুখ হেয়াৰ কাটিং কথা কোৱাৰ ষ্টাইল দেখি মোৰ বহুত ভাল লাগিছে। জান যি আছে কালিত লগে কৰো দে না, কি ক? কালি আমাৰ চকটোত যে কেঁকড়া গাছডাল আছে, সেই গাছডালৰ তলত লগ কৰিম দে দুয়োটাই, না কি ক? হ'ব দে লগ কৰিম দে। তাতে হ'ব দে এতিয়া ফোনটো থওঁ, কালিতে পুৱাই 10:30মান বজাত আহি যাবা। মৰম লাগিছে কিনো আবেগত, ফাগুন লাগিছে মোৰে হৃদয়ত। বাপৰে বাপ, দীপলিনাৰ কথা ভাবি থাকোঁতে দীপলিনাৰে ফোন আহিলে। জান কোৱা, মই ইয়াতে ৰখিয়ে আছো পুৱাৰ পৰাই, মুখখন ধুইছো আৰু আছো, তুমিও আহা সোনকালে, বেছি দেৰি নকৰিবা। জান ফুৰিব যাব লাগিছিলে, কোনবাই যাবা নেকি? যাওঁ ব'লা। ফুৰিব যাবা? জ্বলাতে হাজত দেখি যাওঁ, দুটামান চেলফি উঠি লৈ আহিব পাৰিম। দাতে ওলাই আহিবা গধূলি 3টামান বজাত। ৰখাই শুনচোন। নাই মই জানৰ লগত ক'ৰবাত ফুৰিব যাব লাগে, ৰখিব নোৱাৰো দেই, এতিয়া যাওঁ বাই বাই। জানৰ লগত ফুৰিব যাওঁতে প্ৰেমত পৰছে, গম পাবি ৰখ কেইদিন পিছত যেতিয়া য'ত পৰবি, মই বালটো বচাব যাম। কি কৈছ দীপলিনা? ৰেষ্টুৰেণ্টত যাবা? বাল মাকছে নি, ইয়াৰ লগত কথা পাতিব 10 দিনো নাই, ঘৰৰ যিমান জমা থকা আছিল চব খৰচ গেল, ভালকে প্ৰপ'জো মাৰিব পৰা নাই। আজিতো ভাল পইচাও নাই, এতিয়া কি বুলি যাম আৰু এই আগত। জান আজি মানে সোমবাৰ না, সোমবাৰে মই বাহিৰত একো নাখাওঁ, আজি নাযাওঁ দে নহ'লে। তুমি কি কোৱা? আজি মংগলবাৰ। বালেশ্বৰৰ বাল থৰাটো বললো আই। কাৰখান লৈ আহিবা, অলপ বজাৰ কৰিম, আহিবা দে জান। হ'ব দে, যাম দে। জান এখানি খাই লৈ উঠি আমি কাপোৰৰ বজাৰখানি কৰো বোলা। পিছে এটা কথা কচোন, তোমাৰ কাৰোবাৰ বিয়া আহি আছে নেকি? কি কোৱা? তুমি গমে মানে কাৰোবাৰ বিয়া নহয়, মোৰে বিয়া। তোৰ যদি বিয়াই ঠিক হৈ আছিল, ইমান দিনে মোৰ লগত ঘূৰি কিয় চেনি খাই আছিলে তই? কি যে কোৱা, তোমাৰ লগত মই চেনি খোৱা নাছিলো নহয়, বিয়াৰ কাপোৰ কিনিবৰ বজাৰ কৰিব এটা ল'ৰা লাগিল, সেইকাৰণে তোমাৰ লগত এনেকে আছিলো। বালেশ্বৰৰ বাল মাকচকলাই, তই ইমান দিনে বিয়াৰ বজাৰখানি কৰবাৰ কাৰণে মোৰ লগত ভাল পোৱাৰ বাহানা জুৰি আছিলি। দেউতাই গাড়ীত ফুল টেংকি কৰি থৈ দিয়ে, আৰু মই তোৰ লগত ঘূৰি ভাল পাবি বুলি ভাবি তেল খৰচ কৰা আৰু দেউতাৰ পইচা চুৰি কৰি আনি তোক মই ৰেষ্টুৰেণ্টত পূজাৰ কাপোৰ কিবা কিনি দিছিলো, তই মোক আজি এনাই কৰিলি। এতিয়া পেট্ৰলৰ দাম জানা নাজনা? 100 টকাৰ ওপৰত পেট্ৰল খৰচ কৰি তোক মই ঘূৰি আছিলো, তই মোক আজি এনে কৰিলি। টাংকি দৰে মই যাওঁ ভাল। মোৰো ভালেই, কামবিলাক কৰিলো দেও পাতে যোৱা তোমাৰ দৰে মোৰ ল'ৰা মোক নালাগে। মাক চকলাই, মই যাওঁ।